বিলাসীপাৰাত এগৰাকী পঞ্চায়ত সভাপতিৰ জনপ্ৰিয়তা সগুনমাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ প্ৰতি উৎফুল্লিত হৈ AIUDF আৰু বিভিন্ন দলৰ পৰা প্ৰায় ৩ শতাধিক পুৰুষ মহিলাই আজি পঞ্চায়ত সভাপতি আটোৱাৰ হোসেনেৰে সহকৰ্মী হিচাপে যোগদান কৰে। চাওক আমাৰ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন। বিলাসীপাৰাৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আপুনি কি জানক? এইটো কথা হ'ল যে আমাৰ প্ৰেচিডেণ্ট আটোৱাৰ হোসেন চাহাবৰ সহকৰ্মী হিচাপে আমি 200-250 মানুহ হ'ব যোগদান কৰিছোঁ। যে তেওঁৰ কামত সন্তুষ্ট হৈ আমাৰ সগুনমাৰী টিভিত যিটো কাম কৰিছে সেইটো সন্তুষ্ট হৈ আমি তেওঁক সঁহাৰি জনাইছোঁ। সিহঁতে আচলতে উন্নয়ন কৰিছে না উন্নয়নৰ প্ৰতি ব্যৰ্থ হৈছে? পঞ্চায়ত সভাপতি উন্নয়ন কাম কৰিছে, উন্নয়নমূলক কাম কৰিছে। সেই কাম দেখিয়ে আমাৰ ৰাইজে আমাৰ সকলোৱে আমি কি কৰিছোঁ, সহযোগিতা আগবঢ়াইছোঁ। ইয়াৰ পূৰ্বতে কোন দলত যোগদান আছিল, সঁহাৰি কৰিছিল এইবিলাক মহিলা পুৰুষ মহিলা? UDF আছিলে। এই মানুহবিলাক, মই সগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট। নিৰ্বাচনৰ আগত তেওঁলোকে বিভিন্ন দলৰ লগত জড়িত হৈ আছিল। আজি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ মোৰ লগত সহকৰ্মী হিচাপে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ লগত থাকিব। যিমান দিন মই ৰাজনীতি কৰিম সেই মানুহবিলাক মোৰ লগত সহযোগিতা কৰিব। এইখিনি কিমানজন মানুহ আপোনাৰ সঁহাৰি প্ৰতি বেলেগ দলৰ পৰা আহিলে? প্ৰায় 200 হ'ব, 200ৰ বেছি হ'ব। ইয়াৰ আগতো মানে প্ৰায় 300 মানুহ জইন কৰিছে মোৰ সহকৰ্মী হিচাপে। আজিও 200ৰ ওপৰত হ'ব। তেওঁলোকে মোৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এখন দুৰ্নীতিমুক্ত সগুনমাৰী গাঁও পঞ্চায়তত মানে এখন সমাজ গঢ়ি উঠিছে। বহুত ৰাজনীতিক লিডাৰে, বহু দলৰ পালি নেতাই বহু ধৰণৰ অভিযোগ মোৰ বিৰুদ্ধে কৰিছে। মই তেওঁলোকক তীব্ৰ গৰিহণা দিওঁ যে সগুনমাৰী জিপিত মই ৰানিং 10 বছৰ প্ৰেচিডেণ্ট হ'লোঁ। আজিলৈকে এনেকুৱা এজন ব্যক্তি নাই যে তাৰ ঘৰৰ নামতে হওক, অৰুণোদয়ৰ নামতে হওক, ৰেচন কাৰ্ডৰ নামতে হওক 10 পইচাও কাৰো পৰা আমি লোৱা নাই। আৰু এজন ব্যক্তি যদি এনেকুৱা প্ৰমাণ কৰি দিব পাৰে, মই ৰাজনীতি জীৱন ত্যাগ কৰিম। মই বিৰোধী দলক মই আহ্বান কৰিলোঁ, আপোনালোকে আপোনালোকৰ টীম লৈ আমাৰ সগুনমাৰী জিপিত আহিব আৰু প্ৰত্যেকজন মানুহ সুধিব। যদি এজন মানুহ আপোনালোকে ওলাব পাৰে যে বেনিফিচিয়াৰীৰ পৰা আমি 10 পইচা লৈছোঁ কোনো কামৰ বিনিময়ত, তেতিয়া মই ৰাজহুৱাভাৱে ৰাজনৈতিক জীৱন ত্যাগ কৰি দিম। আজি প্ৰায় 3 শতাধিক পুৰুষ মহিলা কংগ্ৰেছ দলত যোগদান কৰিলে। আপোনাৰ মনৰ ভাৱ কেনেকুৱা আজি যোগদান কৰিব চাই? মই নিজে উৎফুল্লিত। তেওঁলোকে মোৰ কাম কাজত যে খুচি হৈ স্ব ইচ্ছাই ইয়াত আগবাঢ়ি আহিছে, তাৰ কাৰণে মই তেওঁলোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ কৰিলোঁ। আৰু আগন্তুক দিনত তেওঁলোকক লগত লৈ জিপিৰ ডেভেলপমেণ্ট ক্ষেত্ৰত আমি সহায় সহযোগিতা তেওঁলোকৰ পৰা পাম বুলি আমি আশাবাদী। নিশ্চয় আপোনাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ সিহঁতে ৰাইজে আজি কংগ্ৰেছ দলত যোগদান কৰিছে নেকি আপোনাৰ মতে? মোৰ সহকৰ্মী হিচাপে তেওঁলোকে যোগদান কৰিছে আৰু মোৰ কাম কাজৰ প্ৰতি খুচি হৈয়ে তেওঁলোকে যোগদান কৰিছে। এইটো চিৰসত্য কথা। তেওঁলোকে সুধিব পাৰে, আপুনি মোৰ প্ৰেজেন্সত আছে, সন্মুখত আছে, আপোনালোকে সুধি লওক।